বৈদ্যুত বৰদলৈ এখন ভাইৰেল পত্ৰই কংগ্ৰেছৰ ভিতৰ চৰত আনিছে অস্থিৰতা। ভূপেন বৰাৰ বাটেই বাট বুলিব সাংসদ বৈদ্যুত বৰদলৈ। গেৰুৱা বসত পিন্ধিব নেকি বৈদ্যুত বৰদলৈ? কংগ্ৰেছ এৰি বিজেপিৰ দুৱাৰত টুকুৰ মাৰিব নেকি বৈদ্যুত বৰদলৈ? এতিয়া অন্তকণ্ডলে ভৰিছে কংগ্ৰেছৰ ভিতৰ চৰা। যেন সঁচা হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈদ্যুত বৰদলৈক লৈ কৰা ভৱিষ্যতবাণী। ২৯ৰ পূৰ্বে গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে নেকি নগাঁৱৰ সাংসদ বৈদ্যুত বৰদলৈ? কিয়নো নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰাৰ্থিত্বকেন্দ্ৰিক আউল লগাইছে সাংসদজনে। লাহৰীঘাটত আসিফ নাজাৰক টিকট দিলেই কংগ্ৰেছ ত্যাগ কৰিম বুলি হুংকাৰ সাংসদ বৰদলৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে বৈদ্যুত বৰদলৈ। এই পত্ৰৰ পাছতে স্পষ্ট হৈছে কংগ্ৰেছৰ ভিতৰ চৰাৰ অন্তকণ্ডল। ইতিমধ্যে হাইকমাণ্ডক লগ ধৰিবলৈও দিল্লীলৈ উৰা মাৰিছে বৈদ্যুত বৰদলৈ। ইফালে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ ফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে। কি পত্ৰ লিখিছে আজি লিখা বুলি ক'ব, কালি ৰাতিপুৱা নাই লিখা বুলি কৈ দিব। সেইকাৰণে ইয়াৰ ওপৰত কমেণ্ট নিদিয়াই ভাল। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। আনহাতে বিজেপিত এতিয়া খালী ঠাই নাই বুলি স্পষ্ট কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বিনা চৰ্তে আহিলেহে বিজেপিত যোগদান কৰিব পাৰিব সাংসদ বৈদ্যুত বৰদলৈ। এনেদৰে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ খলকনিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।